ধৰ্মৰ বাটে আগবাঢ়ি যাওঁ, গীতাৰ জ্ঞানেৰে জীৱন গঢ়ক। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক শ্ৰীমদ ভাগৱত গীতাৰ 5টা উপদেশমূলক বাণী শ্লোকসহ সৰল অসমীয়াত মহাভাৰতৰ কাহিনীৰ আলমত আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ ক্ষমা বিচাৰি গীতাৰ এই মহান উপদেশসমূহ আপোনাসৱৰ ওচৰত আগবঢ়াইছোঁ। উপদেশ 1। আপোনাৰ মনটোৱেই আপোনাৰ প্ৰিয় বন্ধু আৰু আপোনাৰ মনটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, বন্ধুৰাত্মাত মনস্তক্ষ যেনাত্মৈৱাত্মনাজিত অনাত্মনস্ত শত্ৰুত্বে বৰ্তেতাত্মৈৱ শত্ৰুৱৎ। এই শ্লোকৰ অৰ্থ হৈছে, যি ব্যক্তিয়ে নিজৰ মনক জয় কৰিছে তেওঁৰ মন তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু, কিন্তু যিয়ে নিজৰ মনক জয় কৰিব পৰা নাই তেওঁৰ মনেই তেওঁৰ শত্ৰু হৈ পৰে। মহাভাৰতৰ সময়ত শ্ৰীকৃষ্ণৰ উপদেশে অৰ্জুনক যুদ্ধক্ষেত্ৰত দিশা দিছিল। কৌৰৱসকলৰ সৈতে হোৱা কুৰুক্ষেত্ৰৰ মহাযুদ্ধত অৰ্জুনৰ মানসিক অৱস্থা একেবাৰে দুৰ্বল হৈ পৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতে অৰ্জুনে নিজৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, গুৰুজনৰ বিপক্ষে যুদ্ধ কৰিবলৈ মানস কৰিছিল। তেওঁৰ মনৰ এই ভাৱনাই তেওঁক বিবল কৰি তুলিলে যে তেওঁ নিজৰ প্ৰিয়জনক হত্যা কৰি কি সুখ পাব। তেওঁৰ মন অস্থিৰ আৰু দ্বিধাগ্ৰস্ত হৈ পৰিছিল। তেওঁ তেতিয়া যুদ্ধ নকৰাৰ সিদ্ধান্ত লয় আৰু শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি পৰামৰ্শ বিচাৰিলে। এই পৰিস্থিতিত শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ এই মহান উপদেশটি দিয়ে। তেওঁ কয় যে অৰ্জুনৰ সমস্যাটো তেওঁ নিজেই, তাৰমানে তেওঁৰ মন। যদি অৰ্জুনে নিজৰ মনক নিয়ন্ত্ৰণ কৰি ধৰ্মৰ প্ৰতি সঠিক দৃষ্টিভংগীৰে যুদ্ধ কৰে তেন্তে তেওঁৰ মনে তেওঁৰ সবাতোতকৈ ডাঙৰ বন্ধু হ'ব আৰু তেওঁ সফলতা পাব। কিন্তু যদি তেওঁ নিজৰ মনক জয় কৰিব নোৱাৰে তেন্তে সেই মনে তেওঁৰ ডাঙৰ শত্ৰু হৈ পৰিব আৰু তেওঁ দুখ আৰু পৰাজয়ৰ সন্মুখীন হ'ব। এই উপদেশে অৰ্জুনৰ মনৰ সকলো অস্থিৰতা দূৰ কৰিছিল আৰু তেওঁৰ মন স্থিৰ হৈ যুদ্ধ কৰি বিজয় লাভ কৰিছিল। মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকাটো আটাইতকৈ কঠিন কাম। যদি আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে আমাৰ মনে আমাৰ বন্ধু হৈ পৰিব আৰু জীৱনৰ যিকোনো কঠিন পৰিস্থিতিৰ সৈতে যুঁজ কৰিবলৈ সক্ষম হ'ম। কিন্তু যদি আমি মনৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, মনেই আমাৰ শ্ৰেষ্ঠ শত্ৰু হৈ পৰিব, যিয়ে আমাক সঠিক সিদ্ধান্ত ল'বলৈ বাধা দিব। সেয়ে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰা উচিত। উপদেশ 2। এজন স্বাৰ্থপৰ আৰু নিজ ব্যক্তিয়ে কেতিয়াও আপোনাৰ প্ৰেম বুজি নাপায় আৰু তেওঁ কেতিয়াও আপোনাক সন্মান নকৰে। আপুৰ্যমানমচল প্ৰতিষ্ঠং সমুদ্ৰমাপ প্ৰবিশন্তি যদত তদত কামাজং প্ৰবিশন্তি সৰ্বেশ শান্তিমাপ্নতি ন কামকামী। এই শ্লোকৰ আধাৰত বুজিব পাৰি যে এজন স্বাৰ্থপৰ ব্যক্তি যাৰ মন সৰ্বদা লোভ আৰু কামনাৰে পূৰ্ণ থাকে তেওঁ কেতিয়াও আপোনাৰ মৰম, স্নেহ আৰু ভক্তিক বুজি নাপাব। সেইজন মানুহ আপোনাক সন্মান কৰা দূৰৰেই কথা, আপোনাৰ সৈতে শান্তিৰে থাকিবও নোৱাৰে। তপস্বী, মনীষী বা কামনাবিহীন ব্যক্তি যেন সমুদ্ৰৰ নিচিনা, বহুত কামনা তেওঁৰ ওচৰলৈ আহিলেও শান্ত থাকে। কিন্তু স্বাৰ্থপৰ ব্যক্তিয়ে কেতিয়াও এনে শান্তি লাভ কৰিব নোৱাৰে, কাৰণ তেওঁ সদায় ইচ্ছাৰ দাস হৈ থাকে। ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধন স্বাৰ্থপৰ আৰু নিজ আছিল। তেওঁৰ কামনা, লোভ আৰু অৰ্জুনৰ পৰা ঈৰ্ষাৰ বাবে তেওঁ কেতিয়াও পাণ্ডৱৰ ওপৰত থকা শুদ্ধ প্ৰেম আৰু ভক্তিক বুজি পোৱা নাছিল। দুৰ্যোধনৰ কামনাৰ ফলত হস্তিনাপুৰ ৰাজ্যৰ শান্তি বিনষ্ট হৈছিল আৰু অন্ততঃ কৌৰৱৰ পৰাজয় আৰু মৃত্যুৰ পথ নিশ্চিত হৈছিল। সেয়ে প্ৰিয় দৰ্শক, স্বাৰ্থৰ পৰা জন্ম হোৱা লোভ আৰু কামনা অৱগুণক নিয়ন্ত্ৰণ কৰি সকলোৰে মৰম, স্নেহ আৰু ভক্তিক সন্মান কৰা উচিত। উপদেশ 3। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মই কেৱল প্ৰতিজন ব্যক্তিৰ হৃদয়ত বাস কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাৰ 15তম অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে, সৰ্বস্য চাহং হৃদি সন্নিৱিষ্টো মত্ত স্মৃতিৰ জ্ঞানমপোহনং চ বেদস্য সৰ্বৈৰহমেৱ বেদান্ত কৃত্য বেদবিদেৱ চাহম। ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকত কৈছে, মই সকলো জীৱৰ হৃদয়ত বাস কৰোঁ।
মোৰ পৰা স্মৃতি, জ্ঞান আৰু বোধ আহে। মই বেদত বৰ্ণিত পৰম চৈতন্য আৰু মই বেদৰ মূল জ্ঞান, অৰ্থাৎ তেওঁ প্ৰতিজন ব্যক্তিৰ হৃদয়ত উপস্থিত। জীৱৰ বুদ্ধি, স্মৃতি আৰু জ্ঞানৰ উৎস তেওঁৰ পৰাই আহে। মানুহৰ যিকোনো আধ্যাত্মিক সন্ধান বা ধৰ্মীয় প্ৰচেষ্টাৰ অন্তিম লক্ষ্য তেওঁৱেই, অৰ্থাৎ সকলো ধৰ্মগ্ৰন্থ বা জ্ঞানৰ শেষত ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰা হয়। তেওঁৱেই বেদৰ সৃষ্টিকৰ্তা আৰু বেদৰ জ্ঞানৰ মূল আধাৰ। এই উপদেশ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুনৰ দিশহাৰা অৱস্থাত ভগৱান শ্ৰীকৃষ্ণই দিছিল। যুদ্ধ আৰম্ভ হ'বলৈ লোৱাৰ আগমুহূৰ্তত অৰ্জুনে নিজৰ আত্মীয় স্বজনক বিৰোধিতাৰ সন্মুখত দেখিব নোৱাৰি মনৰ ভিতৰত গভীৰ সংশয় আৰু চিন্তা অনুভৱ কৰিছিল। অৰ্জুনে ভাবিছিল যে তেওঁ যুদ্ধ কৰিব নালাগে, কিয়নো তেওঁ নিজৰ জনৰ লগত যুদ্ধত জড়িত হ'ব লাগিব। এই সময়তে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান অৰ্জুনক প্ৰদান কৰি কয় যে তেওঁ সকলো জীৱৰ হৃদয়ত আছে আৰু সকলো জ্ঞান আৰু সিদ্ধান্তৰ উৎস তেওঁ নিজেই। তেওঁ যিকোনো জীৱৰ বুদ্ধি, স্মৃতি আৰু চিন্তাৰ মূল। অৰ্জুনৰ মনৰ সংশয় দূৰ কৰিবলৈ শ্ৰীকৃষ্ণই কয় যে যেতিয়া ধাৰ্মিক কাৰ্যৰ বাবে কোনো সিদ্ধান্ত ল'ব লাগে, তেতিয়া ভগৱানৰ আদেশ আৰু প্ৰেৰণা মতে সেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কুৰুক্ষেত্ৰৰ যুদ্ধ ধৰ্মৰ ৰক্ষা আৰু অধৰ্মৰ বিনাশৰ বাবে আছিল। সেয়েহে শ্ৰীকৃষ্ণই অৰ্জুনক সত্যৰ পক্ষত যুদ্ধ কৰিবলৈ উদ্বুদ্ধ কৰে। তেওঁ মৃত্যুক ভয় কৰা উচিত নহয়, কিয়নো সকলো জীৱ পৰম ব্ৰহ্মৰে এটি অংশ। প্ৰিয় দৰ্শক, যিহেতু আমি পৰম ব্ৰহ্মৰে এটি অংশ, সেয়ে ঐশ্বৰৰ অস্তিত্বক সন্মান জনাই জীৱনৰ সত্যক উপলব্ধি কৰা উচিত। উপদেশ 4। মানুহৰ যেতিয়া তেওঁৰ দৃষ্টিশক্তি নিৰ্মল হয়, তেতিয়া তেওঁ ঐশ্বৰক দেখা পাব পাৰে। না তো মাহকস্যে দ্ৰাষ্টুন নৈভা চক্ষুষা দিব্যাম দামিতে চক্ষুষ পশ্যমে যুগমাশ্বৰম। এই শ্লোকৰ অৰ্থ হৈছে, তুমি তোমাৰ এই সাধাৰণ চকুৰে মোক দেখিব নোৱাৰিবা, সেয়েহে মই তোমাক দিব্য দৃষ্টি দিছোঁ, যাতে তুমি মোৰ এই ঐশ্বৰ্যৰ যোগ শক্তি তথা বিশ্বৰূপ চাব পাৰা। শ্ৰীকৃষ্ণই জনাইছে যে সাধাৰণ মানুহে ঐশ্বৰক দেখা নাপায়, কিয়নো তেওঁলোকৰ দৃষ্টিশক্তি সীমিত আৰু এই জাগতিক বিষয়সমূহত আবদ্ধ। কিন্তু যেতিয়া দৃষ্টিশক্তি পবিত্ৰ আৰু নিৰ্মল হয় তথা যেতিয়া ঐশ্বৰৰ অনুগ্ৰহে বিশেষ আধ্যাত্মিক শক্তি লাভ কৰে, তেতিয়া তেওঁলোক ঐশ্বৰক দেখা সম্ভৱ হয়। সাধাৰণ চকুৰে দেখিব নোৱাৰাৰ বাবে শ্ৰীকৃষ্ণই অৰ্জুনক দিব্যদৃষ্টি প্ৰদান কৰে, যাতে তেওঁ তেওঁৰ বিশ্বময় ৰূপ চাব পাৰে। কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰসংগত যেতিয়া অৰ্জুন ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আলোচনা কৰিছিল, তেতিয়া তেওঁ শ্ৰীকৃষ্ণৰ পৰম আধ্যাত্মিক সত্তাৰ বিষয়ে জানিবলৈ ইচ্ছুক হৈছিল। অৰ্জুনে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছিল যে তেওঁ যেন ঈশ্বৰৰ বিশ্বময় ৰূপ দেখুৱায়। শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে সাধাৰণ মানৱীয় চকুৰে এই বিশ্বৰূপ দেখা সম্ভৱ নহয়, কিয়নো এই ৰূপ মহাশক্তিশালী, সীমাহীন আৰু অতি প্ৰাকৃত। তেওঁ অৰ্জুনক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰে, যাক দিব্য দৃষ্টি বুলি কোৱা হৈছে। এই দিব্য দৃষ্টিৰ সহায়ত অৰ্জুনে শ্ৰীকৃষ্ণৰ বিশ্বময় ৰূপ দেখিবলৈ সক্ষম হয়, য'ত তেওঁ এটি অস্তিত্বৰ অপাৰ শক্তি, সমস্ত সৃষ্টি আৰু সৃষ্টিৰ বিনাশ প্ৰক্ৰিয়াৰ সাক্ষী হয়। এই দৃশ্যৰ পৰা অৰ্জুনে উপলব্ধি কৰে যে ঈশ্বৰ সকলো ঠাইত আছে আৰু সকলো বস্তুৰ অন্তৰ্ভুক্ত। এই দৰ্শন অৰ্জুনৰ মনত পৰিস্ফুট কৰিলে যে জগতৰ সকলোবোৰ কাৰ্যৰ মূলত ঈশ্বৰ আছে, আৰু যেতিয়া মানুহৰ আধ্যাত্মিক দৃষ্টি নিৰ্মল হয়, তেতিয়া তেওঁলোকেও ঈশ্বৰক অনুভৱ কৰিব পাৰে। ইয়াৰ বিপৰীতে দুৰ্যোধনে নিজৰ ৰিপুৰ পৰা উদ্ভৱ হোৱা অন্ধ দৃষ্টিৰ বাবে ওচৰতে স্ফটিক পানীত থোৱা মুকুতা মাণিকৰ দৰে জ্বলি থকাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণক চিনি পোৱা নাছিল। প্ৰিয় দৰ্শক, আমি আমাৰ চাক্ষুষ দৃষ্টিক নিৰ্মল কৰা উচিত। নিজৰ কুদৃষ্টিয়ে নিজৰ জীৱনলৈ ভাবিব নোৱাৰা অমানিশা আনিব পাৰে। অন্যহাতে নিৰ্মল দৃষ্টিয়ে শুদ্ধ প্ৰেম তথা ঈশ্বৰৰ সান্নিধ্য লাভ কৰিবলৈ সহায় কৰে। উপদেশ 5। অহংকাৰী, খঙাল আৰু নিষ্ঠুৰ মানুহৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ এই সকলোবোৰ আসুৰিক গুণ। শ্ৰীমদ ভাগৱত গীতাৰ 16তম অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অহংকাৰ, খঙাল আৰু নিষ্ঠুৰতাৰ বিষয়ে আলোচনা কৰিছে। এই গুণবোৰ আসুৰিক গুণ বুলি বৰ্ণনা কৰা হৈছে। শ্লোক
ডেমনিক গুণৰ সাৰ অহংকাৰ, দাম্ভিকতা, খং, নিষ্ঠুৰতা আৰু প্ৰতিশোধ। অহংকাৰী, দাম্ভিক, খঙাল আৰু নিষ্ঠুৰ মানুহৰ গুণবোৰ আসুৰিক। সেয়ে এই সকলোবোৰ গুণৰ পৰা আঁতৰি থাকিব লাগে। অহংকাৰ, খং আৰু নিষ্ঠুৰতাৰ দৰে গুণবোৰে মানুহৰ মন আৰু হৃদয়ত অশান্তি আৰু দুখৰ সৃষ্টি কৰে। অহংকাৰী মানুহ নিজকেই সৰ্বশ্ৰেষ্ঠ বুলি ভাবে আৰু আন লোকক গুৰুত্ব নিদিয়ে। খঙাল মানুহে নিজৰ অনুভৱ আৰু অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ক্ষতিৰ পৰা আগ্ৰহী হয়। নিষ্ঠুৰ মানুহৰ আন লোকৰ প্ৰতি দয়াশীলতা আৰু সহানুভূতিৰ অভাৱ থাকে। এইবোৰ গুণক আসুৰিক গুণৰ বুলি গণ্য কৰা হৈছে, কাৰণ এইবোৰ গুণেই জীৱনক বিষময় আৰু কষ্টময় কৰি তোলে। মহাভাৰতৰ কাহিনী অনুযায়ী কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অহংকাৰ আৰু খঙৰ গুণৰ আধাৰত মানুহে একত্ৰিত হৈ শত্ৰুৰ সন্মুখত নিজৰ আত্মসন্মান আৰু নিজৰ আত্মীয় স্বজনক বিনাশ কৰিবলৈ সাজু হয়। যেতিয়া অৰ্জুন কুৰুক্ষেত্ৰৰ যুদ্ধত যুদ্ধ কৰিবলৈ মনস্থ কৰিব পৰা নাছিল, তেতিয়া শ্ৰীকৃষ্ণই তেওঁক বুজাইছিল যে যুদ্ধখন ধৰ্মৰ বাবে। অৰ্জুনৰ অহংকাৰ আৰু চিন্তা তেওঁক দণ্ডিত কৰিছিল, কিন্তু শ্ৰীকৃষ্ণৰ উপদেশে তেওঁক সত্যৰ পক্ষে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ বিপৰীতে কৌৰৱগণ অহংকাৰ আৰু নিষ্ঠুৰতাৰ উদাহৰণ। তেওঁলোকে নিজৰ লক্ষ্যৰ বাবে যুদ্ধ কৰিছিল আৰু নিজৰ আত্মীয় স্বজনৰ সন্মুখত কোনো দয়া দেখুওৱা নাছিল। ইয়াৰ ফলত তেওঁলোকে পৰাস্ত হয় আৰু মৃত্যুৰ সন্মুখীন হয়। প্ৰিয় বন্ধু, শ্ৰীকৃষ্ণৰ উপদেশৰ মাধ্যমে এই কথা জনাইছে যে যদি মানুহে অহংকাৰ, খং আৰু নিষ্ঠুৰতাৰ পৰা আঁতৰি থাকে, তেন্তে তেওঁ সুখী, শান্তিপূৰ্ণ আৰু ধৰ্মৰ পথত আগবাঢ়িব পাৰিব। এইদৰে শ্ৰীমদ ভাগৱত গীতাৰ উপদেশমূলক শ্লোকসমূহে মানৱক সুন্দৰ জীৱন উপভোগ কৰিবলৈ ৰাস্তা দেখুৱায়। প্ৰিয় দৰ্শক, এনেধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি লাইক কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ অৱশ্যে লিখিব। লগতে ভিডিঅ'টি অধিকতৰ লোকলৈ যেন শ্বেয়াৰ কৰে। আপোনাৰ মংগল হোৱাৰ কামনাৰে জয় শ্ৰীকৃষ্ণ।